এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে শিখা শৰ্মাক বিজেপি নেত্ৰী জোনালী নাথক লৈ বিতৰ্কিত পোষ্ট লিখিছিল শিখা শৰ্মাই বিতৰ্কিত পোষ্ট কৰাৰ পিছতেই শিখা শৰ্মাৰ বিৰুদ্ধে দাখিল কৰা হৈছিল এজাহাৰ শিখা শৰ্মাৰ পোষ্টটোত যিদৰে লিখিছিল সেই সকলোবোৰ কথা এখন সভ্য সমাজত মুক্তভাৱে প্ৰকাশ কৰিব নোৱাৰি তেওঁ ফেচবুকত বিতৰ্কিত পোষ্টটো কৰাৰ পিছতে তেওঁৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰা হৈছিল আৰু কেৱল এজাহাৰ দাখিল কৰাই নহয় ৰাজ্যিক মহিলা আয়োগেও ডিজিপিলৈ লিখিছিল পত্ৰ আৰু কৈছিল যে শিখা শৰ্মাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ইয়াৰ পিছতেই জালত পৰিছিল বিতৰ্কিত শিখা শৰ্মা দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শিখা শৰ্মাৰ বিৰুদ্ধে কেইবাটাও ধাৰা ৰুজু কৰা হৈছে জনতাৰ মনত বৰ্তমান প্ৰশ্ন উঠিছে এগৰাকী মৃত্যু হোৱা মহিলাক লৈ কিয় শিখা শৰ্মাই এনেধৰণৰ জঘন্য পোষ্ট কৰিছিল এই বিষয়ে আপোনালোকৰ মতামত কি সেয়া জনাব ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব